প্ৰথমতে মই এয়া কল দুটা বাকলি গুচাই ভালকৈ পিটিকি লওঁ। বাকলি গুচাই ল'লোঁ। এয়া কাটা চামুচখনেৰে মই কলকেইটা এনেকৈ পিটিকি লওঁ। এয়া কল দুটা মই পিটিকি ল'লোঁ। ভালকৈ পকা কল হ'ব লাগে। ইয়াতে দি দিম মই আধা কাপ চেনি, মেল্টেড 4 চামুচ বাটাৰ। আপোনালোকে বাটাৰৰ ঠাইত ৰিফাইন বা ঘি ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই ভালকৈ ইয়াত মিলাই লওঁ। এতিয়া মই ইয়াতে দি দিম এটা কণী। এয়া কণীটো দি মই এইখিনি আকৌ ভালকৈ মিলাই লওঁ। মিলাই লোৱা হৈ গ'ল। ইয়াতে দি দিম মই অলপ নিমখ দি দিম। আপোনালোকে নিমখ বেয়া পালে নিদিব। অলপ মই চিনামন পাউডাৰো দি দিম। ভাল পালে দিব, নাপালে নিদিলেও কথা নাই। এতিয়া মই এইখিনি আকৌ মিলাই লওঁ। ইয়াতে দি দিম মই এয়া ভেনিলা এচেঞ্চ এচামুচ দিছোঁ। আপোনালোকে থাকিলে দিব, নাথাকিলে ইলাইচি গুড়ি দিলেও হৈ যাব। একাপ গাখীৰ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম সেয়া একাপ আটা দিম। মই আটাৰে বনাম। আটা কাপ মই ভালকৈ চালনীৰে চালি লৈছোঁ। 4 চামুচ কোকো পাউডাৰ। এইখিনি মই ভালকৈ মিলাই ল'ম। ইয়াতে মই দি দিম সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ। এইখিনি মই ভালকৈ মিলাই ল'ম। বেকিং পাউডাৰ দি এইখিনি লাহে লাহে ভালকৈ মিলাব লাগে। আপোনালোকে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰিব। আটা দিলে হেলথি হয়। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এয়া মই কেক বনোৱা বাতি এটা আগৰে বাটাৰ পেপাৰ ঘঁহি ৰেডি কৰি থৈ দিছোঁ। ইয়াতে মই মিশ্ৰণটো দি দিম। আপোনালোকে কেকটো বনালে আগতে টিফিনৰ কেক বনোৱা বাতিটো ৰেডি কৰি থৈ দিব। দি তলত এনেকৈ টেপ কৰি দিব। মই গেছত কুকাৰ এটা উঠাই দি আগৰে থৈ দিছিলোঁ। ইয়াতে মই নিমখ আৰু প্লেট এখন দি থৈ দিছোঁ। ইয়াতে মই দি দিম কেকৰ বাতিটো। মই কেকৰ বাতিটো কুকাৰটোত সুমুৱাই দিলোঁ। এতিয়া মই এয়া ঢাকনিখন হুইছেল আৰু মই ৰবৰডাল ইয়াতে লগাই দিয়া নাই। কুকাৰটোৰ ঢাকনিখন মই দি দিলোঁ। এইটো এতিয়া মই 40 মিনিট সময়ৰ কাৰণে থৈ দিম। মিডিয়াম ফ্লেমত থৈ দিম। এয়া মই 40 মিনিট সময়ৰ পিছত চাম। কেকটো হৈ গ'ল। এতিয়া মই নমাই দিম। এয়া কেকটো মই নমাই ল'লোঁ। কেকটো ঠাণ্ডা হ'ল। এতিয়া মই উলিয়াই ল'লোঁ। আপোনালোকক মই কাটি দেখাই আছোঁ।
এয়া কলৰ কেক মোৰ ৰেডি হৈ গ'ল। ভাল পালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।